মৰ্নিং গাইজ। তো আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তাৰপিছতে ক'ত যাওঁ কি কথা তো সকলোৱে চাই থাকক, খুব মজা হ'ব। তাৰপিছতে আৰু ক'ত যাওঁ তো চাই থাকক এণ্ডলৈকে ভিডিঅ'টো। আৰু গাইজ যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন প্ৰেছ কৰিবলৈ নেপাহৰিব। তো মজাকৈ ফ্ৰেছ হৈ মেলি গা পা ধুই একেবাৰে কাপোৰ কানি পিন্ধি ল'লোঁ। তাৰপিছতে এতিয়া ওলাম বুলি ভাবিছোঁ আৰু তাৰপিছতে প্ৰথমতে চাই লওঁ কি হয়। নাস্তা কৰিম বুলি ভাবিছোঁ, তো নাস্তা কৰিব পাওঁ সময়টো হ'বনে নাই তো চাই লওঁ। তো গাইজ এতিয়া ওলাওঁ আৰু তেতিয়াহ'লে। তো গাইজ মানে ইমান ট্ৰেফিক মানে গাড়ী ইমানে অহা যোৱা কৰি আছে ন, তো পাৰ হ'বলৈ মানে বহুত তামাম ভয় লাগি আছে মানে ইফালে কি কওঁ আৰু ইফালে দেখিছা নহয়। উপায় নাই আৰু এতিয়া কিবা তামাম ভোক লাগিছে আৰু ইয়াতে খাই ল'ম বুলি ভাবিছোঁ। তো এতিয়া আমি গৈ আছোঁ গাইজ এয়াৰপৰ্টৰ ওচৰলৈকে যাওঁ, মানে তাতে ৰুম ল'ম বুলি ভাবিছোঁ আৰু কাৰণ তাতে ওচৰ হয়। তো সেইকাৰণে তাতে ৰুমটো লৈ থাকিম আৰু আজিতো। তাৰপিছতে নিশা অহা কাইলৈ 10টা 20ত যিটো ফ্লাইট আছে তো 10টা 20ত আমি ওলাই যামগৈ আৰু ইয়াৰ পৰা। তো তালৈ গৈ আছোঁ। তো আৰু ভোকো লাগিছে বহুত। তো তাতে গৈ মেলি নাস্তা চাস্তা কৰি মেলি তাতে ৰুম চুম লৈ বাছ ফ্ৰেছ হৈ ল'ম। চাই বাকীটো মই বাৰু আজি ক'ত যোৱা হয় নহয় তো মই আপোনালোকক কৈ আছোঁ, দেখুৱাই আছোঁ। তো চাই থাকিব এণ্ডলৈকে গাইজ। ৰখিছোঁ আৰু মানে ৰখিছোঁ মানে কি গাড়ীত তেল ভৰাই ল'বলৈ তাতে, তো সেইকাৰণে ৰখিছোঁ আৰু। তো তাৰপিছতে উবেৰ বুকিং কৰি মেলি আমি ওলাইছোঁ, মানে উবেৰ বুকিং কৰি লৈছোঁ। তাকো ফাৰ্ষ্ট টাইম উবেৰ বুকিং কৰিছোঁ মানে তাৰ আগে পিছতো কৰি পোৱা নাই বাৰু। তো এতিয়া ভাই মানে তেলটো ভৰাই ল'ব আৰু। মানে গাইজ আমি যিহেতু নেকি আসামত বা য'তে নহওক আমাৰ আসামৰ কথা কৈছোঁ, তো গ'লে মানে ডিপুত আমি তেল ভৰাওঁ ডিজেল বা পেট্ৰল। তো ইয়াত কি হয় মানে প্ৰায় বেছিভাগ গেছ ব্যৱহাৰ কৰে, গেছীয় গাড়ী। উবেৰতো গেছে ঢালিলে। তাৰপিছতে আৰু এতিয়া ভৰাই মেলি গৈ আছোঁ আৰু। তো লাইফত ফাৰ্ষ্ট টাইম তাকো দেখিছোঁ যে এনেকুৱা গেছ ভৰাই মেলি গাড়ী মানে চলাব পাৰে বুলি, দেখা নাছিলোঁ আৰু। তো আৰু এতিয়া গাইজ আমি ৰুমৰ পৰা আহি মেলি এতিয়া ইণ্ডিয়া গেট গৈ আছোঁ। তো ইণ্ডিয়া গেটত অলপ চাই লওঁ, তো তাৰ জেগাবোৰ কেনেকুৱা কি তাত গৈ পিনে বাৰু দেখুৱাই আছোঁ সকলোকে। তো চাই থাকিব, খুব ভাল লাগিব ভিডিঅ'টো। তো এতিয়া আমি ইণ্ডিয়া গেট জাষ্ট আহি পাইছোঁগৈ আৰু, মানে পোৱা নাই এতিয়া তো জেগাত পোৱা নাই, তো পামগৈ আৰু। কিন্তু ওচৰত মানে দেখি পাইগৈ আৰু ৰাস্তাৰ পৰা। তো বাকীটো মই দেখুৱাই আছোঁ বাৰু। তো চাই থাকক গাইজ, খুব মজা লাগিব, খুব ধমাকেদাৰ হ'ব। তো আমি জাষ্ট এতিয়া ইণ্ডিয়া গেট আহি পালোঁ। তাৰপিছতে পোৱাৰ পিছত মানে ভিতৰত সোমাবলৈ এলাউ দিয়া নাই, কাৰণ কেলৈ কিবাকিবি অলপ কাম চাম চলি আছে বুলি কৈছে। তো মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো ইণ্ডিয়া গেট।
এখন ইণ্ডিয়া গেট গাইছ। কেনে লাগিছে পৱন দা? আহি কেনেকৈ লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। য়াদগাৰ থাকিব আৰু নহয় জানো? তো আৰু এতিয়া আমি গৈ আছোঁ লালকিল্লা। তো লালকিল্লা চাওঁ, লালকিল্লা কেনেকুৱা। তো গৈ আছোঁ আৰু। তো আমাৰ এই গাড়ী ড্ৰাইভাৰ মানে দাদা খুব ভাল, তেখেত খুব মানে ধুনীয়া ব্যৱহাৰ পাতি, একদম বহুত মজা। আৰু গাইজ আপোনালোকে যদি দিল্লীলৈ যদিও আহে তো চবতকৈ মই বাৰু ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম। তো তেখেতক আপুনি ফ'ল' কৰিব পাৰিব, মানে ফোন চোন কৰি আপুনি য'তে যাওক তো আপুনি তাক ফোন কৰিব পাৰিব। তো মই নাম্বাৰ বাৰু ডিছক্ৰিপশ্যনত দি দিম, তাতে ফোন কৰিব পাৰিব। আৰু লগতে মানে আপুনি ইয়াত অহাৰ লগে লগে উবেৰ বুক কৰাটো বেছি প্ৰয়োজনীয়, কাৰণ উবেৰত আপুনি মানে বহুত কম খৰচত আপুনি জেগা ঘূৰিব পাৰিব। খুব ভাল, খুব মজা আৰু। কাৰণ কেলৈ যেতিয়া নেকি মই দিল্লী এয়াৰপৰ্টলৈ পালোঁ, তাৰপিছত তাৰপৰা মই টেক্সি বুক কৰি পিনে কি বুলি কয় আপোনাৰ প্ৰীতমপুৰলৈকে যাবলগীয়া হৈছিলে। তো তালৈকে য'ত নেকি আমি এতিয়া আজি আহিছোঁ, তো তাত হৈছে 420 টকা। তো টেক্সিত ভাড়া হৈছিলে 550 টকা। তো আপুনি ডিফাৰেঞ্চটো আপুনি নিজে চাই লওক কোনটো হয়, উবেৰটো ভাল হ'ব নে টেক্সি ভাল হ'ব। তো তাতছে চবতছে ভাল আপুনি উবেৰটোৱে ভাল। তো আপুনি ইয়াত অহাৰ লগে লগে উবেৰ বুক কৰিব পাৰিব। তো বাৰু উবেৰ বুক নকৰিলেও মই ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম। তো আপুনি তাক ফোন কৰি মানে সুধি ল'ব পাৰিব। আৰু এইটো বেটেৰী ৰিক্সা, এইখন বেটেৰী ৰিক্সা, এইটো বেটেৰী ৰিক্সা বুলি ক'লে এইটোকে ক'বলৈ ভাল এতিয়া, হয় নাই? তো আমি ফাইনেলি লালকিল্লা আহি পালোঁ, কিন্তু ভিতৰলৈ নেযাওঁ বুলি ভাবিছোঁ 2 নম্বৰ গেটৰ পৰা, যিহেতু যাব লাগিব। তো সেইকাৰণে 2 নম্বৰ গেটৰ পৰা নেযাওঁ। তো ইয়াতে আৰু ফটো চটো মাৰি মেলি ইয়াৰ পৰা ঘূৰিম বুলি ভাবিছোঁ। তো আৰু জাষ্ট নুঘূৰোঁ বুলি ভাবিছোঁ, কাৰণ তামাম গৰম আৰু মানে অলপ ফ্ৰেছ হ'বলৈ মন গৈছে। তো যিহেতু তাত চিধা হৈ এতিয়া হোটেললৈকে যাম, তাত গৈ অলপ ধুনীয়াকৈ মজাকৈ ফ্ৰেছ হ'ম। তাৰপিছতে তো আৰাম চাৰাম কৰি মেলি সন্ধিয়া অলপ ওলাই আহিম আৰু তেতিয়া। আৰু এতিয়া আমি গৈ আছোঁ গাড়ীত, আৰু গাইজ কৈছিলোঁ ইমানে ট্ৰেফিক জাম আৰু কি ক'ম, মানে আমনি লাগি যায়। তো গাইজ ফাইনেলি আমি ৰুমত আহি পালোঁ। এতিয়া অলপ আৰাম কৰিছোঁ, খুব ভাল লাগিছে। কাৰণ বাহিৰত যিয়ে গৰম মানে কৈছোঁ নহয় গাইজ, ঘূৰিবলৈ মানে নোৱাৰে, গাড়ীৰ পৰা ওলাবও নোৱাৰে। মানে এ চি থাকি যিকিনক অলপ ভালেই লাগিছিল, হয় নাই? তো বাহিৰততো এনেকুৱা গৰম, ফাটাফাটি গৰম, তো ওলাব নোৱাৰে মানে। তো সেইকাৰণে ভাবিলোঁ বাদ দিয়া আৰু কিমান ঘূৰিম নো। তো সেইকাৰণে কি বুলি কয় ইণ্ডিয়া গেট আৰু কি আছিলে এইটো, নহয় কি আছিলে, अरे कहना क्या चाहते हो? লালকিল্লাত গৈ আহিলোঁ, সেইটো জেগা ভালকৈ চালোঁ। আৰু তাৰপিছতে বাকীখিনি অলপ ইটো সিটো অলপ চালোঁ আৰু ওপৰেকৈ। তো নেক্সট টাইম যদি আহোঁ নিশ্চয় এইবাৰ ভালকৈ চাম। তাৰপিছতে এতিয়া অলপ আৰাম কৰি লওঁ, ফ্ৰেছ হৈ ল'ম বুলি ভাবিছোঁ।